এই গছটো কি বুলি কয় আপোনালোকে যদি জানে? হেল্ল', গুড মৰ্ণিং। এতিয়া আজি টাইম হৈছে 6টা, 31 ডিচেম্বৰ 2019-ৰ শেষৰটো দিন। আৰু আজি ইমান ৰাতিপুৱাই পুৱাই উঠিলোঁ, 6টা বজাতে উঠিলোঁ। মানে এতিয়া 6টা বাজিবৰ হৈছে আৰু 5:30 বাজিলে। কাৰণ হ'ল মোৰ ফ্ৰেণ্ড এটা, সি অকণমান দূৰত থাকে মোৰ হোষ্টেলৰ পৰা। সি মোক ৰাতিপুৱাই পুৱাই ফোন মাৰিছে, 4টা বজাতে ফোন মাৰিছে। তাৰ বোলে ৰুমত যাব লাগে। সি কিবা এটা শ্বট ল'ম বুলি ক'লে। এতিয়া ময়ো নাজানো কি বা শ্বট লয় সি। এয়া মই দৌৰি দৌৰি ৰাতিপুৱাই পুৱাই আহি পালোঁ অংকিতৰ ৰুম। আৰু এয়া মোৰ বন্ধু অংকিত ৰাজ শইকীয়া। গুড মৰ্ণিং। ইয়াৰো ইউটিউব আছে। আৰু ই মোক মাতিলে, কিয় মাতিলে মই নাজানো। এতিয়াহে ই ক'ব কি কাৰণত মাতিলে। নাম কি বলা? একচুৱেলি মই এটা ভিডিঅ' বনাম বুলি ভাবিছিলোঁ কি আজি লাষ্ট ডে হয়, লাষ্ট মৰ্ণিং হয় 2019-ৰ। তো আমি 19-ত যি পালোঁ, যি হেৰুৱালোঁ সেইখিনি আমি নাজানো আৰু। এতিয়া 2020-ত আমাৰ নতুন প্লেনিং হ'ব লাগে। তো সেইটো কাৰণে ভাবিলোঁ কি আজি আমি লাষ্ট ডেটো, লাষ্ট গুড মৰ্ণিংটো আমি ভালকৈ চেলিব্ৰেট কৰোঁ। এটা সুন্দৰ গাঁৱলীয়া পৰিৱেশত অংকিতে মাতিলে। তাৰ ৰুমটো এটা সুন্দৰ গাঁৱলীয়া পৰিৱেশ, চাৰিওফালে ধাননি পথাৰ আৰু আমাৰ কলেজখনো আছে সেইফালে। আমি যাব নোৱাৰিম চাগে, আৰু যদি যাওঁ দেখুৱাম আপোনালোকক। আৰু সুন্দৰ পৰিৱেশ এটা, আৰু ৰাতিপুৱা এনেকৈ অহা নাযায়। আজি আহিছোঁ, ই মাতিলে আৰু ভাল লাগিছে আজি বহুত দিনৰ মূৰত। আৰু 2019-ক যিহেতুকে আমি বিদায় দিম, 20-ক আদৰিম। আৰু সেইকাৰণে আমি মানে কি আৰু এটা বিশেষ প্ৰচেষ্টা যে 2020-ৰ পৰা আমি সোনকালে উঠিম ভাবিছোঁ দিয়কচোন। কিন্তু পাৰোঁ নে নোৱাৰোঁ তাৰ আশা নাই, কিন্তু চেষ্টা কৰিম। আৰু সেইকাৰণে আপোনালোকেও উঠক, আৰু মই উঠিব নোৱাৰিলেও আপোনালোকে উঠক। উঠি পেলাই নিজৰ স্বাস্থ্যটো সুন্দৰকৈ ৰাখক, তাৰে কামনা কৰিলোঁ। আপোনালোকে জানেই যে কেবক লৈ অসম বৰ্তমান জ্বলি আছে, আৰু অসমৰ পৰিস্থিতি খুবেই মানে বেয়া হৈ আছিলে, কিন্তু এতিয়া বৰ্তমান ভাল হ'ল। যি কেবক লৈ আমি অসমৰ ৰাইজে প্ৰতিবাদ কৰি আছিলোঁ, তাতে আমাৰ অতিকৈ সুঠাম যুৱক 5জন আমি হেৰুৱালোঁ। আমাৰ অসম সন্তান হেৰুৱালোঁ। খুবেই দুখ লগা কথা এটা। আমি সকলোৱে সেইটো উপলব্ধি কৰিব লাগে। আমি সকলোৱে এবাৰ ভাবি চাব লাগে, সিহঁতে কি ভুল কৰিছিল। সিহঁতে একো কৰা নাছিল। অসমীয়া ভাষা, সংস্কৃতি, সাহিত্যৰ কাৰণে লাগিছিল। কেনেকৈ জীয়াই ৰাখিব পাৰোঁ আমাৰ সংস্কৃতিটো, আমাৰ সাহিত্যটো, আমাৰ কলা কৃষ্টি, এইবিলাক আমি আমাৰ মাজত ৰাখি নহয়, আমি বেলেগকো দেখুৱাব পাৰিব লাগে। প্ৰত্যেকজন অসমীয়াই নিজৰ ৰাজ্যখনৰ কাৰণে, আমি ভাৰতীয় হয়, কিন্তু আমি যিখন মাতৃভূমিত জন্ম লাভ কৰিছোঁ, অসমখনক আমি প্ৰথম প্ৰাধান্য দিয়া উচিত। মানে কথাতে আছে নহয় যে প্ৰথম নিজক মানে কি কৰা, নিজক চাফা কৰা, তাৰপিছত নিজৰ ঘৰখন, তাৰপিছত সমাজখন, তাৰপিছত ৰাজ্যখন, তাৰপিছত দেশখন, তেতিয়াহে আমাৰ পৃথিৱীখন সুন্দৰ হৈ উঠিব। ঠিক তেনেকুৱা আৰু, যে প্ৰথম আমি উপলব্ধি কৰিব পাৰিব লাগিব প্ৰত্যেকজন অসমীয়াই, যে আমি অসমীয়া সংস্কৃতি কি, সাহিত্য কি। ময়ো নাজানো, মোৰো অসমীয়া সংস্কৃতি সাহিত্যৰ ওপৰত ইমানো জ্ঞান নাই। তথাপিও সৰুৰে পৰা যিহেতুকে দেখি আহিছোঁ অসমীয়াৰ এটা কিবা এটা। মই ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত গৈ মই নেশ্যনেল ইণ্টিগ্ৰেশ্যন কেম্প কৰিছোঁ, আৰু তাতে গৈ এটা উপলব্ধি কৰোঁ, যেতিয়া অসমক প্ৰতিনিধিত্ব কৰিবলৈ যাওঁ অসমৰ পৰা, অসমখনক তেওঁলোকে, বেলেগ ষ্টেটবিলাকো ভাল, তাহাঁতৰ কালচাৰবিলাকো ভাল পায়, কিন্তু প্ৰত্যেকখন ষ্টেটেই মানে আমাৰ অসমখনক কিবা এটা বিশেষ মৰমেদি চায়, মৰমৰ চকুৰে চায়। এটা অসমৰ এই যিটো সাজ পোছাক, সাহিত্য, সংস্কৃতি, এইবিলাক মানে এটা সুন্দৰ আৰু মানে
বুজাব নোৱাৰে। মোৰ অসমীয়া বুলি ক'বলৈ বা মই নিজকে এজন অসমীয়া, নিজৰ এটা কলা সংস্কৃতি সাহিত্য এইবিলাকৰ বুলি ক'বলৈ মানে নিজকে বহুত ভাল পাওঁ। কথা এইটোৱেই যে সেই পাঁচজন যুৱক যি শ্বহীদ হ'ল, তেখেতসকলক মই শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আৰু তেখেতসকল য'তেই থাকক সদায় শান্তিত থাকক, সুখেৰে থাকক। আমি সেই পাঁচজনক আমি পাহৰি যোৱাটো উচিত নহয়। আমি প্ৰত্যেকেই তেখেতসকলক সন্মান জনাব লাগিব। তেখেতসকলক আমি ঘূৰাই নাপাওঁ, কিন্তু তেখেতসকলক আমাৰ প্ৰাণত ৰাখিব লাগিব। এই যিটো গাঁৱলীয়া পৰিৱেশ, আৰু এই গাঁৱলীয়া পৰিৱেশত ৰাতিপুৱা মানে খোজকাঢ়ি হওক বা দৌৰি হওক, এটা নিজকে খুব ভাল লাগে আৰু নিজৰ স্বাস্থ্যটোও ভালে থাকে। মানুহে এনেকুৱা কৰিব লাগে, মই পাইছিলোঁ আৰু যে পানীটো খাব লাগে। ৰাতিপুৱা উঠি পেলাই আপুনি যিমান পাৰে পানী খাব লাগে। পানীৰ লগত সদায় এটা কয় মানিমুনি পাত খাব লাগে বুলি মানে মই শুনিছোঁ। ঘৰুৱা প্ৰাকৃতিৰ পৰা পোৱা যিবিলাক বস্তু আছে, সেইবিলাক আমি যদি মানে দৈনন্দিন ব্যৱহাৰ কৰি থাকোঁ, তেতিয়াহ'লে আমাৰ বেমাৰ আজাৰ হোৱাৰ মানে চান্সটো খুব কম থাকে। কি নহওক, ভাল লাগিছে আজি, নে কি কোৱা? ভালে লাগিছে, বঢ়িয়া লাগিছে। 2019 গোটেই বৰ্ষটো মই এনেকুৱা সূৰ্য উদয় দেখিয়ে নাপালোঁ এদিনো। ভাবিলোঁ আজি লাষ্টৰ দিনটোত চাই লওঁ, যদি অভ্যাসত পৰিণত কৰিব পাৰোঁ, তেতিয়াহ'লে অহাকালিৰ পৰা মই সদায় উঠিম, নে কি কোৱা? তোমাক মই এটা সৰু কুৱেশ্যন, আমি যিহেতুকে ষ্টুডেণ্ট হয়, সেই সন্দৰ্ভত ময়ো বিশেষকৈ নাজানো, আৰু এইবিলাকৰ সন্দৰ্ভত আমি কোৱাটো ভালো নহয়। কেব মানে তাৰ বিষয়ে তুমি কিবা অকণমান মানে তোমাৰ মন্তব্য দেই। মই ক'ম এইটো যে টোটেলি এইটো আমি প্ৰটেষ্ট কৰিব লাগে। কি চাওক, আমি চৰকাৰে কৈ আছে যে কি হৈ গ'ল, হেৰিয়ে কংগ্ৰেছ চৰকাৰে কি কৰিলে, AGP চৰকাৰে কি কৰিলে, আছুৱে কি কৰিলে প্ৰথমতে, সেইকাৰণে এতিয়া আমি এনেকুৱা কৰিবলৈ ওলাইছোঁ। কিন্তু সেইটো টোটেলি পাহৰি যাওক। এতিয়া আপোনালোকে কি কৰি আছে? আপোনাৰ গাড়ীত আছে, আপোনালোকে এইটো প্ৰটেষ্ট কৰিব পাৰে, আপোনালোকে তাৰ এগেইনষ্ট আহিব পাৰে। কিয় আপোনালোকে এতিয়া যিটো আমাৰ চিষ্টেমটো আপুনি চেঞ্জ কৰিব পাৰে, আপোনালোক কিয় পাৱাৰত আছে আপোনালোক। আৰু এটা ক'ম যে যি সংবিধান ভীমৰাও আম্বেদকাৰে বনাইছিলে, কাৰণ বহুত ভালকৈ বনাইছিলে। আৰু এইটো কেবৰ বিষয়ে এতিয়া কেবটো আইনত পৰিণত হ'ল। গোটেই অসম জ্বলি আছে, এতিয়া গোটেই দেশ জ্বলি আছে আমাৰ ভাৰতবৰ্ষ। আৰু এইটো টোটেলি বন্ধ হ'ব লাগে। চৰকাৰে কিয় আনিছে কিয় নানিছে সেইটো নাজানো আৰু, বাট এইটো বন্ধ হ'ব লাগে। ধন্যবাদ অংকিত, ভাল কথা কৈছে ই। আৰু এনেকুৱা মানে কি, আমি যুৱ প্ৰজন্মই এনেকুৱা কথা কিছুমান ডিছকাছ কৰিব লাগে, কিয়নো যুৱ প্ৰজন্মই আমাৰ ভৱিষ্যত। সেইকাৰণে আমি এইবিলাক যিমানেই ডিছকাছ কৰিম, ইয়াৰ ওপৰত আমি এটা ভাল ডিচিশ্যনত উপনীত হ'ব পাৰিম। আমি খোজকাঢ়ি গাঁৱৰ ভিতৰৰ ফালে সোমালোঁ, আৰু সোমাই এটা সুন্দৰ ৰাস্তা দেখিবলৈ পালোঁ। গাঁৱৰ ভিতৰত সোমাইছোঁ এতিয়া, বহু ভিতৰত অচিনাকি, মানে এদিনো অহাই নাই, কিয় অহা নাই, ময়ো অহা নাই। আৰু ভাল লাগিছে এইটো ৰাস্তা, ধুনীয়া লাগিছে ৰাস্তাটো। আৰু এইবিলাক কেকটাছ বুলি কয় নে কি কয়, আপোনালোকে কমেণ্ট কৰি জনাব বাৰু। ময়ো ঠিক নাজানো, কেকটাছ বুলিয়ে কয় চাগে। আমি আৰু সৰুতে পঢ়িবলৈ পাইছিলোঁ কেকটাছ বুলি, মৰুভূমিত কেকটাছ পোৱা যায়, আৰু সেনেকুৱা দেখিবলৈ পোৱা কাৰণে আমি কেকটাছ বুলিয়ে ভাবি লৈছোঁ। কিন্তু চাগে কেকটাছে হ'ব লাগে, মই নাজানো। ইমান ডাঙৰ হয় গছটো। 2020ৰ পৰিকল্পনা হ'ল। মোৰ পৰিকল্পনা হ'ল ভালকৈ চাকৰি এটা পাব লাগে। এইবাৰ আমাৰ কৰ্চটো যিটো খতম হ'ব, ইঞ্জিনিয়াৰিং কৰ্চটো, তো ভালকৈ চাকৰি এটা পাব লাগে। কওঁ যে মোৰ যি ভিডিঅ' বনাইছোঁ আজি, আগতেও যি বনাইছোঁ, ইমান ভাল নহয়, কিন্তু চেষ্টা এটা কৰি আছোঁ। আজিৰ পৰা আমি নতুন এটা পৰিকল্পনা কৰিছোঁ, অসমীয়া সংস্কৃতিৰ বিষয়ে আমি এটা নতুন প্লেনিং বনাইছোঁ, প্ৰজেক্ট এটা আছে। আমি দুইটাই আমাৰ চাই যাওক, দুইটা চেনেল চাব, তেতিয়া গম পাব। আৰু সেইটো কৰিম বুলি ভাবিছোঁ মানে কৰিম। হেপী নিউ ইয়েৰ, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ভিডিঅ'টো চাই নিশ্চয় ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু বেল আইকনটো বজাব। আৰু যি কি নহওক, আজিলৈ ইমানেই। আৰু আগলৈ চাই থাকক মোৰ ভিডিঅ', আৰু ভাল লাগিব। আৰু ইয়াৰো ভিডিঅ'বিলাক চাই থাকিব অংকিতৰ, আৰু ডেছক্ৰিপশ্যনত মই লিংক দি দিম, আপোনালোকে চাব নাপাহৰিব। লাষ্টত বুম।